স্কুল প্রভিন্সিয়েশন আমি করিম, কলেজ প্রভিন্সিয়েশন আমি করিম। অলরেডি বাস্কা কলেজ হব, মুখ্যমন্ত্রী ঘোষণা দিয়ে গল। দুনিয়াত কি হয় নহয় যে মানে বাস্কা কলেজখন প্রভিন্সিয়েশন হব। এতিয়া আমি চৰকাৰ হোৱাৰ লগে লগে মানে অসমৰ চৰকাৰ হোৱাৰ লগে লগে মই নিজে বড়ো চুক্তিৰ যিখিনি বিষয় আছে এইটোৰ কাৰণে মই লাগি যাম। বড়ো চুক্তিৰ যিমানখিনি প্ৰতিশ্ৰুতি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতসকলে এই গোটেইটো আমি কৰিম। মই নিজে লাগি যাম আৰু আপোনালোকে চাই থাকিলে হ'ল। শান্তি চুক্তিৰ ক্ষেত্ৰত প্ৰমোদৰে কথা কৈছে, শান্তি চুক্তি সফল হৈছে নে? শান্তি চুক্তি সফল কিয় হোৱা নাই? শান্তি চুক্তি সফল হ'ল সেইকাৰণে মানুহবিলাক মানে চবে মূল খুঁটি আহিলে। চৰকাৰে যিখিনি মানে আমাৰ মানে সংগঠনৰ নেতাসকলে কৈছে সেইখিনি প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি অনুসাৰে চৰকাৰে আজি মেডিকেল কলেজ কৰিছে। এইটোতো ডিমাণ্ড আছিলে আফচুৰ, আৰু এইটো চুক্তিত চৰকাৰে প্ৰতিশ্ৰুতি দিছে, এতিয়া প্ৰতিশ্ৰুতি ৰাখিছে। ইয়াৰ বাদেতো বিভিন্ন মানে যিটো কৈছিলে এতিয়া 1500 কোটি টকাৰ পেকেজ আছিলে, 1500 কোটি টকাৰ পেকেজ অলৰেডি চৰকাৰে টকেন মানি দিছে, মাত্ৰ প্ৰজেক্টটো গৈ নোপোৱাৰ কাৰণে আজিলৈকে চেংচন হোৱা নাই। সেইবিলাক এতিয়া হ'ব চেণ্ট্ৰেল ইউনিভাৰ্চিটি। ভাৰত চৰকাৰে চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ দায়িত্ব দি দিলে কি BTC এলেকাত য'ত মাটি দিয়ে তাতে আৰম্ভ কৰিব লাগে। এতিয়া মাটিটো দিব পৰা নাই যোৱা 5 বছৰত। এতিয়া আমি চৰকাৰ হোৱাৰ লগে লগে মানে অসমৰ চৰকাৰ হোৱাৰ লগে লগে মই নিজে বড়ো চুক্তিৰ যিখিনি বিষয় আছে এইটোৰ কাৰণে মই লাগি যাম। মই নিজে লাগি যাম আৰু আপোনালোকে চাই থাকিলে হ'ল। বড়ো চুক্তিৰ যিমানখিনি প্ৰতিশ্ৰুতি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতসকলে এই গোটেইটো আমি কৰিম। স্কুল প্ৰভিন্সিয়েশন আমি কৰিম, কলেজ প্ৰভিন্সিয়েশন আমি কৰিম। অলৰেডি বাস্কা কলেজ হ'ব, মুখ্যমন্ত্রী ঘোষণা দিয়ে গল। দুনিয়াত কি হয় নহয় যে মানে বাস্কা কলেজখন প্রভিন্সিয়েশন হ'ব। NDP সমস্যা সমাধান হোৱা নাই কিন্তু NDPৰ সমস্যাও তেনেকুৱা। গতিকে 5 বছৰ কি হৈছে মই নাজানো। মই নিজে মুখ্যমন্ত্ৰীৰ লগতো এবাৰ বহিছিলোঁ। কোনো ডাঙৰ সমস্যা নাই NDPৰ। জেলত থকা মানুহখিনি ওলাব লাগে, তাৰ কাৰণে মানে PP চৰকাৰে দিব ওলাইছিলে। গতিকে পাব্লিক প্ৰচিকিউটৰে মুভ কৰিব। চৰকাৰে যিহেতু চুক্তি কৰিছে, ৰেহাই দিম বুলি কৈছে, চৰকাৰী উকিলে সেইটো কোৰ্টত দিব লাগে। তেতিয়া আৰু আমাৰ কোনো ক'বলগীয়া নাই, আপত্তি নাই। তেতিয়া সেইবিলাক চব ৰিলিজ হ'ব। কেছ উইড্ৰল আছে, অলৰেডি কোৱা হৈ গ'ল যে এই সংগ্ৰামৰ নামত যিমানে যি কেছ নহওক সেইটো উইড্ৰল কৰিব। গতিকে উইড্ৰল কৰাৰ কাৰণে ব্যৱস্থা এটা কৰিব লাগে। BLTৰ কেছ উইড্ৰলৰ কাম মই নিজে কৰিছিলোঁ 2003 চনৰ আঁচনি। সেইটোৱে NDPৰ সমস্যা, ৰিহেবিলিটেশ্যন। তেখেতসকলক ট্ৰেইনিং দি পেলাই চৰকাৰী বিভিন্ন আঁচনি আমি দিব লাগে। আজি মানে আপোনাৰ কি কয় বিভিন্ন ধৰণৰ মানে মানুহক জীয়াই থকাৰ কাৰণে আমাৰ কি কয় এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্ট, অন্যান্য ডিপাৰ্টমেণ্টৰ পৰা ছাবচিডি দি আছে যে আপুনি যদি 10 লাখৰ কাম কৰে মানে 5 লাখ টকা চৰকাৰে ফ্ৰী দিব। এইবিলাকত NDPৰ যুৱক যুৱতীসকলক আমি লগাই দি দিব লাগিব, যিবিলাক ইণ্টাৰেষ্টেড গৰু পুহিবলৈ, ফিচাৰী কৰিবলৈ, মানে ডায়েৰী ফাৰ্ম কৰিবলৈ, এগ্ৰিকালচাৰ কিবা এটা ফাৰ্ম কৰিবলৈ, তেওঁলোকৰ কাৰণে চৰকাৰী গোটেই ছাবচিডিবিলাক আছে। গতিকে মই যদি এতিয়া MLA হওঁ তেতিয়া মই বেলেগত কি হয় নহয় তামোলপুৰ সমষ্টিত থকা NDPখিনিৰ দায়িত্বটো মই লৈছোঁ। যিমান পাৰোঁ সেইটো তেওঁলোকৰ মানে সমস্যাটো শেষ কৰি দিম, কেছটো উইড্ৰল কৰাই দিম, আৰু তেওঁলোকৰ ৰিহেবিলিটেশ্যনত মই তেখেতসকলক ট্ৰেইনিং কৰি দি চৰকাৰী যিমান আঁচনি আছে নৰ্মেল যুৱবিলাকক এওঁলোকক দিম। এতিয়া যদি তেওঁলোকৰ বয়স আছে, মেট্ৰিক পাছখিনিক চবকে আমি আসাম দৰ্শনত 2 লাখ টকাটো আমি দি দিম, চব NDPক প্ৰায়ৰিটি দিম। আৰু তেওঁলোকৰ যদি ল'ৰা আছে, ছোৱালী আছে, 1 নম্বৰ প্ৰায়ৰিটি আমি তেওঁলোকক দিম। কাৰণ 10,000 নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ আমাৰ মানে তামোলপুৰ সমষ্টিত দিব। এই তামোলপুৰ সমষ্টিত NDPৰ কাৰোবাৰ যদি ল'ৰা ছোৱালী আছে, কোনোবা NDP ল'ৰা যদি আজিলৈকেও 40 বছৰ হৈ আছে আৰু মেট্ৰিক পাছ যদি হয়, তেওঁলোকক আমি সেইবিলাককো দি দিম প্ৰায়ৰিটি। তামোলপুৰ সমষ্টি আপুনি বিজয় নিশ্চিত? বিজয়টো নিশ্চিত, কাৰণ BJP আৰু AGP থকাৰ পিছত 3টা দলে লগ লগাৰ পিছত বিগত দিনৰ পৰা যিটো আমাৰ মানে ইয়াৰ ৰাজনৈতিক স্থিতি, তাতো বেলেগে নমিনেশ্যন দিব নালাগে মোৰ মতে। থেংক ইউ।